নমস্কাৰ সকলোকে মোৰ সীমান্ত ফুকন ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই কিছুদিন ধৰি নাটকৰ কামত ব্যস্ত থকাৰ বাবে অন্য কিছু কামত ব্যস্ত থকাৰ বাবে আলাপ সংলাপ ইত্যাদি অনুষ্ঠানলানি আগবঢ়াই নিব পৰা নাছিলোঁ। মই বৰ্তমান আজি কিছুদিন ধৰি বোকাজানত আছোঁ এখন নতুন নাটকৰ ডাইৰেকশ্যনৰ কামত। গতিকে বোকাজানৰ পৰা আমি আহি আছোঁ এডোখৰ জেগালৈ, এজন নাট্যকৰ্মীৰ ওচৰলৈ, নাট্যকৰ্মী এজন জনপ্ৰিয় অভিনেতাৰ ওচৰলৈ। তেখেতৰ নামটো এতিয়া মই নকওঁ। আমি এটি সুন্দৰ পথেৰে আগবাঢ়ি আহি আছোঁ। আজি তেওঁৰ লগত আমি আলাপ সংলাপ কৰিম। এটি মোৰ লগত আজি আহিছে মোৰ ভাতৃপ্ৰতিম এজন লব গগৈ। নমস্কাৰ। বোকাজানৰ এওঁ DY 365-ৰ সাংবাদিক। গতিকে লবক লগত লৈ আমি এটি সুন্দৰ পথেৰে আহি আছোঁ সেই নিৰ্দিষ্ট জেগালৈ। জেগাডোখৰ গৈ পোৱাৰ পিছত জেগাডোখৰ আপোনালোকক তাত দেখাম। তাত আমি বিভিন্ন ট্ৰেডিশ্যনেল খাদ্য খাম। তেওঁৰ লগত আমি আলাপ সংলাপ কৰিম। আহকচোন আমি যিটো পথেৰে আহিছোঁ এই পথটো অকণ আপোনালোকক দেখাওঁ। এই পথটো হ'ল মণিপুৰ আৰু অসম সংলগ্ন ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। দেখিছে আপোনালোকে পথৰ দুয়ো কাষে সুন্দৰ সেউজীয়া পৰিৱেশ। এটা সুন্দৰ পথেৰে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আহি আছোঁ আজিৰ আলাপ সংলাপৰ সেই বিশেষ অতিথিজনৰ ঘৰত। আৰু কিছু সময়ৰ পিছতেই সেই অতিথিজনৰ ঘৰত আমি উপস্থিত হ'ম। তাৰ পাছতে সেই অতিথিজনৰ লগত আপোনালোকক আমি পৰিচয় কৰি দিম। আহক আমি গৈ থাকোঁ। এয়া আমি আহি আছোঁ, এয়া পাইছোহি। দেখিছে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এইটো হ'ল আমাৰ সকলোৰে মৰমৰ অভিনেতা, জনপ্ৰিয় অভিনেতা, মঞ্চ আৰু চলচ্চিত্ৰৰ সৰু পৰ্দাৰ অভিনেতা ৰাজীৱ ক্ৰ' হেমথেং চং। তাত আহি আমি উপস্থিত হৈছোঁ। সেইটো ৰাজীৱ বহি আছে। গাড়ীখন ইয়াতে ৰাখা, আমি ইয়াৰ পৰা নামি যাম। একদম আমাৰ পৰম্পৰাগত। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। গতিকে বহু দিনৰ পৰা ইয়াৰ তালৈ আহিম বুলি ফেচবুকত পোৱাৰ পৰা আহিম বুলি ভাবি আছিলোঁ। গতিকে আজি আমাৰ চিনাকি আজিৰ নহয়, 90 চনৰ পৰাই আমাৰ চিনাকি। 90 আগৰ 89 পৰা সেই কথাখিনি আমি পাতিম। আমি আলাপ কৰিম, বিভিন্ন কথা পাতিম ৰাজীৱৰ লগত। তাৰ আগতে ৰাজীৱৰ গোটেই দেখিছেনে সেই ক্ৰ' হেমথেং চং মানে ক্ৰ'টো মূল উপাধি। হেমথেং চং মানে কাৰ্বি ভাষাত চাং। এটা সুন্দৰ পৰিৱেশ। তাৰ ফিচাৰী সন্মুখৰ ফালে আছে, নাৰ্চাৰী আছে, হাঁহ কুকুৰাৰ পৰা গাহৰিৰ পৰা কথাখিনি পাতিম। প্ৰথমতে আমি তোমাৰ এইকেইটা চাওঁ, আমি ওপৰতে চাওঁ, ইয়ালৈকে চাওঁ। বলাচোন এইফালে উঠি যাব পাৰিম ন? মানে সকলোৱে বেছি ভাল পায়। হয় হয় হয়। ফিচাৰীটো সুন্দৰ ফিচাৰী। বাপৰে, অসংখ্য মাছ আছে চাগে ইয়াত ন? যোৱা বছৰ 20 জুনত হয় বিশ্বনাথ দিশত যিখন মেলিছিলে 2 কুইণ্টল মেলিছিলে। এতিয়া চাগে আৰু ডাবলটো হ'ব। হয় হয়। আচ্ছা, আকৌ ৰুমটো চাওঁ। জোতা খুলিব লাগিব? নালাগে ন? ৱাও, খুলিবলৈহে মন গৈছে দেই। বাপৰে, সুন্দৰ। অলপ বাগৰি দিয়ে আৰু সকলো দুখ ভাগৰ নাইকিয়া হৈ গৈছে দেই। মানে সঁচাকে মই যিটো ভাৱ লৈ পেলাই ফেচবুকত তোমাক দেখি আছোঁ, এইখিনি দেখি আছোঁ, তেতিয়াৰ পৰাই লোক খাবলৈ পৰা। কিন্তু এতিয়া বোকাজানত নাটকৰ সূত্ৰে বোকাজানত আছোঁ, সেইটো সূত্ৰে আহিলোঁ। গতিকে এইটো ফেমিলি ন? ফেমিলি বেছি প্ৰাধান্যটো দিওঁ। ঠাণ্ডা দিনতো সাংঘাতিক ঠাণ্ডা লাগিব চাগে? ঠাণ্ডা লাগে। গৰম দিনতো ধুনীয়া। এতিয়া এতিয়া এইফালে খোলা, এইফালে একো নাই, এইফালে খোলা। কোনোবাই খুলি হৈ কোনোবা হয়তো এইটো ফিটাডাল টানি দিলে বন্ধ হৈ গ'ল। কিন্তু মহ নাই।
তাৰপিছত কিন্তু তথা আঁঠুৱাৰ ব্যৱস্থাৰ কিছুমান অভ্যাস আছে যে মই থাকোঁ নাথাকোঁ বা পোক চোক থাকিব পাৰে আঁঠুৱা বান্ধে কিন্তু প্ৰায়বোৰ মানুহে ইয়াত আঁঠুৱা বান্ধা নাই কিন্তু এই এতিয়া আগষ্ট মাহলৈকে কম্বল কিন্তু আছে কম্বল থৈ দিছোঁ ৰাতি প্ৰয়োজন হৈ যায় ৰাতিপুৱা 4টামান বজাত কিন্তু কাপোৰ টানিবই লাগিব 100%। কাৰণ সেইদিনাখন তুমি দেখিছো উঠিবলৈ মন যোৱা নাই বুলি আজি উঠিবলৈ মন যোৱা নাই তেতিয়াহ'লে হেৰি লৈ আছা জুলাই মাহত মানুহে কৈছে জুলাই মাহত এইটো জ্বৰ উঠিছে নি কাপোৰ উৰি আছে নহয় বতৰটোৱে ঠাণ্ডা ইয়াত। আচ্ছা ইয়াৰ বাকী ৰাতিপুৱা যিখিনি প্ৰাতঃ কৰ্ম কৰাৰ কামখিনি সেইটো অলপ তলত আচলতে বাঁহৰটো গোটেই আমি গোটেই এটাচটো অলপ দিয়াত অসুবিধা মানে বাঁহৰটো মানে পৰৱৰ্তী যেতিয়া কৰোঁ সেইটো ইমান ওখ নহয় মানে তলৰ এটা লেট্ৰিন বাথৰুম আমি মানে লগতে বনোৱা নাই সিফালে আৰু প্লেনিং কৰি আছোঁ সেইকাৰণে মনটো আছে ধনটো ইমান নাই গতিকে জানাই বিক্ৰী কৰি সেইটো অকণমান গৰম ফেনখন দিয়া আচ্ছা বাকী কেইটাও একেই নেকি বাকী অলপ বেলেগ 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 ন অলপ বেলেগ বাকী কেইটাও চাই ল'ব পাৰিব প্ৰথমতে চাই লওঁ তাৰপিছত আমি কথা পাতিম নহয় জানো দেই আমি ইফালে নামি যাওঁ এইফালে নামি যাম এইফালে যাব পাৰিম ন মানুহ যেতিয়া বেছি হৈ যায় ঠাই নহ'লে ষ্ট'ৰ ৰুমতো দি থাকিব তেতিয়া মই ঠিকে আছে মোৰটো চাব ঠিক আছে টু ষ্টৰী এইটো বাঁহাৰে টু ষ্টৰী বনাইছে না এইটো মানে হেৰি আৰু বেচেলৰ আহিলে ধৰা কিছুমানে কি হয় বয়স্ক মানুহ অলপ ওপৰত উঠা অলপ প্ৰব্লেম অলপ ভৰি আঁঠুৰ বিষত থাকিব পাৰে তাৰপৰা কঁকালৰ বিষ সেইবিলাকৰ হেৰি কেনেকৈ ওপৰটো কিমান ওপৰটো 3000 পাৰ নাইট আৰু তলৰটো 8000 মানে ওপৰটো মানে এনেই চাব গ'লে একেই কিন্তু ওপৰটো ডিমাণ্ডটো বেছি কাৰণে মই ফেমিলি লৈ আহিলে অলপ সেইটো বেলেগ ঠিক আছে আৰু বাকী কেইটা ডাঙৰটো আছে এটা প্ৰকৃতি এখন ইয়াতে আছে নালাগে কিন্তু গীটাৰো আছে তিনিটাকো আছে ইয়াতে নমস্কাৰ মোৰ ঘৰতো আছে দেই স্মোকি চিম্বা ই অলপ ভয় নাই গম পাইছোঁ ভয় কৰিলে যাব নালাগে মুৰ্গী এজনী ইয়াতে কণী পাৰিলে পোৱালি জগিলে নামিব মোৰ নিজৰ নহওঁতে মুৰ্গী ইয়াত নিজৰ মুৰ্গীবোৰ মৰিহে বেলেগৰ মুৰ্গী আহি মই কণী পাৰি পোৱালি জগাই লগৰ উঠি আহা চাইডেড হৈ আছো এইটো মানে ডাঙৰ যিটো গ্ৰুপ যদি আহে এইখন 5জন আৰামছে পাৰে কেতিয়াবা 3জন পাৰে তাৰপিছত কোনোবা মিলাই লয় এক্সট্ৰা বেড দি দিওঁ 10-12জন মানুহ থাকে ইফালেও থাকে ইফালেও থাকে ৰুমটো কভাৰ কৰিছা দেই কিন্তু ইয়াত আৰু বেলেগ হোটেলবিলাকে কি এক্সট্ৰা বেড বিছনা ল'লে এক্সট্ৰা দাম লয় আমি তেনেকুৱা দাম নলওঁ ইয়াত মানে এইটো ৰুম দি দিছোঁ আপুনি যেইজন এডজাষ্ট কৰে কিন্তু খোৱাটো কিন্তু এডজাষ্ট এইটো বেলেগ তেতিয়াহ'লে ৰুম আমি পালোঁ 1, 2, 3 এনে 4টা হয় এটা মই দখল দি আছোঁ নিজে থকা ঘৰ নাই ঠিক আছে বহু এতিয়া আমি বাকী কথাখিনি অকণমান বহি পেলাই মই যে কৈ আমাৰ ইয়াত আছে অপেন আমাৰ ড্ৰিংক ফুল মানে নেচাৰেল এচি ডাইনিং ভোজনালয় ভোজনালয় যিমানবোৰ পাৰোঁ চেষ্টা কৰিছোঁ আচ্ছা এইবিলাকত কি এইবিলাক হৈছে নিৰ্জলীয় পদাৰ্থ এতিয়া পানীও খাব পাৰে আৰু যোনে যেনে ব্যৱহাৰ কৰে এইবিলাকতো তুমি নিজে বনাইছা চব মই আছোঁ তাৰপিছত মোৰ ভাইটি এজনো আছিলে এইবিলাক হেণ্ডমেড ন হেণ্ডমেড চব হেণ্ডমেড গম পাইছোঁ নিজে বনোৱা নে এইবিলাক নিজে বনোৱা তাৰপিছত এইবিলাক হৈছে আমাৰ যিবোৰ মানে স্পেচিয়েল গেছ আহিলে কেতিয়া বাহিৰৰ যদি দি দিব পাৰে স্পেচিয়েলি সেইটো ইয়াত দালি চব্জি মাছ মাংস ইয়াত যিমান পাৰোঁ মানে বেলেগ বস্তুবোৰ কিবা এইবিলাক হেৰি ন এইবিলাক এতিয়া যেতিয়া ব্যৱহাৰ এইটো তাৰপিছত যেতিয়া কামৰ সময় নমওঁ আৰু কাম হৈ পেলাই ওপৰত থৈ দিওঁ তাৰপিছত এইবিলাক লাহে লাহে গুচাম চব এতিয়া এনেকুৱা কৰি পেলালে বেছি ভাল কৰিম সময় অলপ এই বস্তুটো এনেকুৱা কৰি পেলাই ভাল লাগিব এনেকৈ অতিথি আহি আছে সময় পোৱা নাই মানে এই খালী
খালি 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 এইবাৰ মানে খালি খালি দেই মানে যিসকলে অতিথি আহে অতিথিয়ে লৈ আহে অতিথি তাতো খালিটো থৈ যাব চিন স্বৰূপে থৈ যাওক ভৱিষ্যতে নিজে চাব পাৰে এইটো মই আনিছিলো ঠিক আছে তাৰপিছত ইয়াত বেছিভাগ কিন্তু যদি মই দেখাই আছো মই মোৰ বুলি কৈছে মোৰ আমাৰ এইটো গোটেইখিনি এণ্টাৰ কৰি মিছেছ সুমন তেওঁলোকে তাইৰহে গোটেই হয় নেকি মই মেইনলি বিত্ত বিভাগৰ এইটো যে এইটো দেখাই দিয়ে এইটো তেখেতে নিচাতে এইটো চব হেৰি ন এইটো কাঠৰ এইটো বাঁহ আৰু কাঠৰ গম পাইছো এইটো কাঠৰ চলি কাঠৰ ৰান্দা মাৰাৰ পিছত ওলাই গতিকে এইবিলাকত তেওঁৰ হাত লাগিবই হয় নহয় মতা মানুহ যিমানে ডাঙৰ দেখাই লাভ নাই দেখুৱাই লাভ ইংলিছত কৈ দিওঁ এভৰি ছাকচেছ মেন ইজ বিহাইণ্ড ওমেন গোটেই থাকিবই লাগিব এইটো সুমনটো নাই আজি নাই কিন্তু আৰু আছে বিশেষকৈ ভাবিছিলো না আছে চিচিটিভিত তেওঁ ডাইৰেক্ট চিচিটিভিত লাইভ টেলিকাষ্ট আছে ঠিক আছে তোমাৰ ছোৱালীজনীকো নাপালো ঠিক আছে ব'লা এতিয়া আমি বাকী কথাখিনি আগবঢ়াওঁ আজিৰ আলাপ সংলাপ ইত্যাদিৰ অতিথি মোৰ বাল্যবন্ধু আমাৰ সকলোৰে চিনাকি অতি পৰিচিত ৰাজীৱ ক্ৰক আচলতে চিনি নোপোৱা মানুহ খুব কম আছে আমি তেওঁক বিভিন্ন চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছে বহুত ভাল অভিনয় কৰিছে চিৰিয়েলত অভিনয় কৰিছে আৰু এটা সময়ত এটা অনুষ্ঠান খিচিৰি বুলি এটা অনুষ্ঠান মঞ্চত কৰাৰ উপৰিও তোমালোকে এইটো কোনটো চেনেলত আছিলে এনি টিভিত খিচিৰি বুলি ৰাজীৱ তাৰপিছত আমাৰ আছিলে বিজিত মন্মথ আৰু কমল সিং এই চাৰিজনে লগ লাগি বহুদিন এই খিচিৰি অনুষ্ঠানটো কৰিলে সেই সম্পৰ্কে আমি কথা পাতিম আজিৰ অতিথি হ'ল ৰাজীৱ ক্ৰক গতিকে ৰাজীৱ হ'ল আমি প্ৰথমতে কৈছোঁ যে 89তে আমি ৰাজীৱৰ লগত প্ৰথম চিনাকি মোৰ এজন ভাতৃপ্ৰতিম আমাৰ অঞ্চলৰে বেণু মাধৱে মোক ৰাজীৱৰ লগত পৰিচয় কৰি দিছিলে যে আমাৰ সৈনিক স্কুলত আমি একেলগতে পঢ়া এজন অভিনেতা আছে ৰাজীৱ ক্ৰক খুব ভাল মিমিক্ৰি কৰে তেনেকৈ কৈছিলে আৰু খুব ভাল কমেডি কৰে গতিকে সেইটো মুহূৰ্তত আমি এটা কেছেট কৰিছিলোঁ মনত আছেনে অডিঅ' কেছেট কেছেটৰে জামানা মহেন্দ্ৰ জৈনে প্ৰডিউচ কৰিছিলে মলুৱা বান্দৰে ব্ৰাউন চুগাৰ খায় হা গতিকে সেই অডিঅ' কেছেটটোৰ জৰিয়তে তোমাৰ লগত প্ৰথম আমাৰ চিনাকি ফিল্ম ক্ৰাফ্টত যতীন শৰ্মাদাই প্ৰয়াত যতীন শৰ্মাদাই ৰেকৰ্ডিং কৰিছিলে যতীন শৰ্মাদাই ৰেকৰ্ডিং কৰিছিলে আৰু নাজুদা ঢুকালে নাজুদা আছিলে যতীনদাৰ এছিষ্ট আৰু মিউজিক কৰিছিলে পাৰ্থপ্ৰতিম চৌধুৰী হয়নে সেই বিখ্যাত মানুহবিলাক পাৰ্থপ্ৰতিম চৌধুৰীয়ে তাৰ যিটো আমাৰ টাইটেল মিউজিক গোটেইখিনি আমাক কৰিছিলে নহয়নে মনত আছেনে মই তুমি মোৰ দাদা প্ৰশান্ত ফুকন বাইদেউ জোনাবা তাৰপিছত ৰমেন দাস তিতাবৰৰ পৰেশ বৰুৱা আৰু আমাৰ অন্ধশিল্পী গহীন শইকীয়া তাৰপিছত ৰঞ্জন ৰেগনক আমি মিউজিকৰ কাৰণে দিছিলোঁ মেণ্ডলিন বজাইছিলে ৰঞ্জন কুমাৰ ৰেগন সাংবাদিক এজন বিখ্যাত কবি বেণু মাধৱ আছিলে গতিকে সেই মলুৱা বান্দৰে ব্ৰাউন চুগাৰ খাই সেই কেছেটটোৰ জৰিয়তে প্ৰথম ৰাজীৱৰ লগত চিনাকি আৰু তাৰপিছত অন্তৰংগতা তাৰপিছত ৰাজীৱৰ ক্ষেত্ৰখনত ৰাজীৱে কাম কৰি আছে আমাৰ ক্ষেত্ৰখনত আমি কাম কৰি আছোঁ মাজে মাজে লগ হওঁ মাজে মাজে কথা পাতোঁ গতিকে আজি আহি মই পূৰ্বতেই কৈছোঁ যে বোকাজানত মই এখন নাটকৰ প্ৰেছ ক্লাবৰ আমন্ত্ৰণ ক্ৰমে এখন নাটকৰ ডাইৰেকশ্যন কৰি আছোঁ অবিনাশ শৰ্মাৰ বিষয় হ'ব প্ৰেম অহা 9 ছেপ্টেম্বৰত নাটকখন হ'ব গতিকে যেতিয়া গম পালোঁ যে বোকাজানৰ পৰা তোমাৰ ইয়ালৈ বেছি দূৰত্ব নহয় সেইকাৰণে সেই লোক সামৰিব নোৱাৰি যদিও মই পৰ্যায়ক্ৰমে ভাবিছিলোঁ যে আলাপ সংলাপ মই মানে একেবাৰে ছিনিয়ৰসকলৰ পৰা আৰম্ভ কৰিম কিন্তু এইটো মোৰ এইটোৱে উদ্দেশ্য নহয় মই যলৈকে গৈছোঁ তাতে আৰম্ভ কৰিছোঁ যাকে পাইছোঁ আৰু বিশেষকৈ তোমাৰ এই লকডাউনৰ ফচলটো চাবৰ বাবে তুমি গুৱাহাটী মহানগৰীৰ পৰা গুচি আহি 2021 পৰা 21 কোন কেতিয়া আহিলা তুমি এপ্ৰিলত আহিছোঁ 6 এপ্ৰিলত মই প্ৰথম পুখুৰী কাম কৰি চাফা কৰিব আহিছিলোঁ হয় আহি তুমি এই কামখিনি আৰম্ভ কৰিলা ঠিক আছে এতিয়া আমি পাতোঁ একেবাৰে তোমাৰ জন্ম ক'ত মোৰ জন্ম হৈছিলে পশ্চিম কাৰ্বি আংলঙত আগতে কাৰ্বি আংলং আছিল এতিয়া পশ্চিম কাৰ্বি আংলং হ'ল অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা হৈছে কাৰ্বি আংলং গতিকে ইমানেই ডাঙৰ সেইকাৰণে দুটা ভাগ কৰিবলগীয়া গতিকে পশ্চিম কাৰ্বি আংলং তৰাডুবি গাঁওখনৰ নাম নহয় ভাগটো এতিয়াহে হৈছে এতিয়া ভাগ হৈছে এতিয়া গাঁওখনৰ নাম তৰাডুবি মোৰ দেউতাৰ নাম প্ৰয়াত ৰাজেন ক্ৰক মা কাবন তেৰন্তি এতিয়া জীৱিত 83 বছৰ হৈ গ'ল চাগে এতিয়া আছে মা গতিকে মা তাত থাকে অকলে গতিকে আমাৰ বাইদেউ আছে ভণ্টি আছে আৰু ল'ৰা মই অকলে গতিকে বাল্যকালত অকণমান তাতে কেইদিনমান স্কুল কৰিলোঁ তাৰপিছত বেছি শান্তৰ কাৰণে নে কি কাৰণে নাজানো
সংক্ৰাম বুলি মোৰ মামাৰ গাঁওখন আছে, তাতে জেঠাই সেই স্কুলৰ এটা হেডমাষ্টাৰ। আৰু এতিয়া তেনেকৈ যে তেওঁৰ পুতেক আছিলে, পুতেক এতিয়া কিবা প্ৰাক্তন মানে বৈঠাং MLA ডক্টৰ মানসিং অংকি জেঠাই ল'ৰা, সিহঁতৰ ঘৰত মোক ৰাখিছিলে পঢ়িব। বেছি শাসনো ৰাখিব কাৰণে, ইয়াত চাগে মই শাসন কৰিব পৰা নাছিল। ৰাখিব কেনে খালি বৰশী মাৰোঁ কিবা কৰা মোক কৰোঁ, তাত পঠিয়াই দিলে। আৰু তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালী আকৌ বাহিৰত চব, আমাৰ ঘৰ আমি চব বাহিৰত। আমাৰ ঘৰত এতিয়াও আজি ডেটো 5-6জনীমান ল'ৰা ছোৱালী বেলেগৰ ঘৰ আছে, যাৰ হয়তো ল'ৰা ছোৱালী বহুত আছে, যাৰ হয়তো আৰ্থিক দুৰৱস্থা আছে, পঢ়াব পৰা নাই, স্কুল পদূলি নাই, তেনেকুৱাবিলাকো আমাৰ ঘৰত দি থৈ যায়। এই ইমানো অকণমানিৰ পৰা আহিব, ৰন্ধা বঢ়া খোৱা বোৱা চব নিজে কৰোঁ, মাৰ লগত থাকিব, কিন্তু এটা ছুটি স্কুল যাব লাগিব, পঢ়িব লাগিব। গোটেই পঢ়ি কোনোবা হয়তো মেট্ৰিক পাছ কৰি এতিয়া হায়াৰ ছেকেণ্ডেৰী দিব, কোনোবা বিয়া হৈ গ'ল, বিয়া পালে, এনে চলি আছে। গতিকে তাত থকাৰ পিছত তাত LP স্কুল এক বছৰ আকৌ মই ডিফুত গুচি আহিলোঁ। ডিফুত আছিলে আমাৰ কৰ্মবীৰ বুলি কয়, তেওঁ আমাৰ কিবা ক্ষেত্ৰত তেওঁ ভাল নাম আছে, ৰতন কৰোঁ, তেখেত প্ৰয়াত ৰতন কৰোঁ। তেখেতে বৰ্তা মোৰ, তেখেতে মোক লৈ আহিলে। তেখেতৰ নিজৰ ল'ৰা ছোৱালী নাছিলে, গতিকে নিজৰ ভতিজাবিলাকক নিজৰ ল'ৰা ছোৱালী বুলি তেওঁ নিজে পঢ়া শুনাই টকা পইচা যিমান তেওঁ খৰচ কৰি দিওঁ। আনি তথাপি মোক ঘৰত ৰখা নাই, কিন্তু ঘৰৰ পৰা জাষ্ট 2 কিলোমিটাৰ আঁতৰ ৰেংবংশম বুলি স্কুল আছিলে, হোষ্টেলত থৈছে তেতিয়া, এই অকণমান টাইমৰ হোষ্টেলত। তাতে বহুত আৰু চিনিয়ৰ জোতা পালিচ কৰিব লাগে, তেতিয়া লেম্প চাফা কৰিবলৈ, ভাত ৰান্ধিবলৈ, কাপোৰ ধুই দিব লাগে। মতে সেইবোৰ ট্ৰেইনিং তেতিয়াৰ পৰা আৰম্ভ হৈছে এইবিলাক। তাৰপিছত আৰু মোক মই পঠিয়াই দিলে শনি স্কুলত। শনি স্কুলত মানে নিজেতো নাজানো ক'ত কি এইবিলাক, দেউতাহঁতৰ এইবোৰ খবৰেই নাই। গতিকে ইয়াত আছে মোৰ লগৰ এজন বন্ধু, তেওঁ এতিয়া পাইলট, এয়াৰফ'ৰ্চত তেওঁ স্কোৱাড্ৰন লিডাৰ, এতিয়া ৰঞ্জীৱ চাহু। ৰাজীৱ চাহু আছিলে, তাত নাম ভৰাওঁতে N এটা সোমাই গ'ল, ৰঞ্জীৱ চাহু হৈ থাকিলে। গতিকে তেওঁ দেউতাকে প্ৰয়াত তেখেত ভুৱন চন্দ্ৰ চাহু, বৰ্তা বুলি মাতো, তেখেতে মানে জোৰ কৰি মোৰ দেউতাৰ চাইনকে তেখেতে গাৰ্জেন ৰাজেন কৰোঁ, তেওঁ চহী মাৰে। তেওঁ তেনে শনি স্কুলত পঠিয়াই দিলে। তেওঁ শনি স্কুলত 81ত সোমালোঁ, 88ত ওলালোঁ, 88ত ওলাই তাৰপিছত আকৌ 88ত ওলাই আকৌ গুৱাহাটী মেডিকেল কলেজত এডমিশ্যন ল'লোঁ। এডমিশ্যন লৈছোঁ শিলচৰত হৈছিলে, তাৰপিছত আৰু আকৌ ট্ৰেন্সফাৰ লৈ ইয়াত আহিলোঁ। তেতিয়াও সেইটো এটা ইণ্টাৰেষ্টিং। তেতিয়া মোৰ দাদাৰ লগত, দাদা আছিলে তেতিয়া প্ৰয়াত চামসিং আছে হেল্থ মিনিষ্টাৰ, মোৰ যে ডাঙৰ জেঠাই ল'ৰা। গতিকে তাতে আছিলোঁ। তাৰপিছত মইতো কৈছোঁ যে লিষ্ট বনাব বুলি গম পাওঁ, মই কৈছোঁ যে মোক ঘৰ এটা ল'ৰা, দূৰত নিদিবি, মোক শিলচৰ চিটত নিদিবি, গুৱাহাটী মানে কিহৰ মেডিকেল। তেতিয়াতো এণ্ট্ৰেঞ্চ আছিলে, পাৰ্চেণ্টেজ বেছি। গতিকে তেতিয়া শনি স্কুলৰ পৰা অহা, তাতে আকৌ পাৰ্চেণ্টেজ অলপ ইমান এটা বেয়াও নহয়, গোটেই পাম কনফাৰ্ম আৰু তেতিয়া। ইঞ্জিনিয়াৰিংটো মেথছ খুব ভয় কৰোঁ, গোটেই মেথছ ইঞ্জিনিয়াৰিং নাই। গতিকে আমি সোমাই গ'লোঁ, আমি 27জন 29জন সোমাইছিলোঁ আমাৰ বেছতে। তো দাদাই কৈছে হ'ব দে, ভাত খাওঁতে কৈছে কাইলৈ ট্ৰিবিউনত নাম ওলাব, এডমিশ্যন লৈ ল'বি গুৱাহাটী মেডিকেল কলেজত। ST কটা প্ৰথমটোৰ নামেই আছে। ৰাতিপুৱা উঠি পেপাৰ মেলি আছোঁ, প্ৰতিদিন উৰাই ঘূৰাই, গুৱাহাটীতো নাই, ক'তো ৱেটিং লিষ্টতো নাই। তাৰপিছত ডিব্ৰুগড়ত চালোঁ, ডিব্ৰুগড়তো নাই, ৱেটিং লিষ্টতো নাই। তাৰ ঘপক গৈ শিলচৰ মেডিকেল কলেজত নম্বৰ 1ত পঢ়ি আছোঁ। তাৰপিছত দাদা কি কৰিলি এইটো? তাতেই কৰিলি, ইছৰাম কি বা হ'ল, মইতো কৰিছোঁ দে, হ'ব দে ট্ৰেন্সফাৰ কৰি লৈ আহিলোঁ। তাৰপিছত এডমিশ্যন এটা ল'ব গ'লোঁ, তেতিয়া আৰু কেইজনমান একেলগে ট্ৰেন্সফাৰ লৈ গুচি আহিলোঁ। তাৰপিছত সেই এতিয়াতো সোমোৱাৰ পিছতে বেনু আছিলে, তেতিয়া একেলগে ওলাই সি আকৌ ইঞ্জিনিয়াৰিং গ'ল। গতিকে তেনেকুৱাই আমি কমেডি গ্ৰুপ এটাও খুলিছিলোঁ, লাফিং এক্সপ্ৰেছ বুলি, লাফিং এক্সপ্ৰেছো খুলিছিলোঁ। তাৰপিছত মাজতে এবাৰ এই অসীমদাকো আমি কৰাইছিলোঁ নে আমাৰ লগত কোনো এটা শ্ব'ত, এইফালে কাম কৰোঁ শ্ব'ত বা এইফালে গৈছিলোঁ। তাৰপিছত আৰু বেনুৱে ক'ৰবাত প্ৰগ্ৰাম ৰাখে, মই নাজানো, সি এক্সপাৰ্ট অকণমান। সঁচা কথা ক'বলৈ শনি স্কুলত যেতিয়া আমি ক্লাছ 6ত 81ত ৰেগিং কৰে চিনিয়ৰে, বেনু মাধৱে ৰেগিং নাখায়, ৰেগিং নাখায় সি সৰু পৰা কমেডি কৰে। সি বাকী কৰি থাকে, মানে তাৰ পৰিৱেশ আছিলে, তিতাবৰ ভাওনা নাটক কিবা কিবি পৰিৱেশ আছিলে, আমাৰতো কাৰ্বি আংলঙত ক'ত এইবিলাক নাছিলে। গতিকে সি বাতৰি পঢ়িছিলে, এতিয়া মই এই আকাশবাণী মেনামাটি, বাতৰি কচু খোৱাৰ প্ৰত্যেক আলু খোৱা, এনে ধৰণৰ কমেডি কিছুমান বাতৰি পৰিৱেশন কৰে। আৰু সি সৰু, তাক দাঙি টেবুলত পঠাই দিয়ে, সি কয়, তাক মৰম কৰি তাক কচৰি খুৱাই, চিংৰা খোৱা, পানিছমেণ্ট নিদিয়ে। আৰু আমিতো নাজানো এইবিলাক, না গাব জানো। তুমি তেতিয়ালৈকে অভিনয় কৰা নাছিলোঁ মানে অভিনয় কৰা মানে কি আৰু জীৱনতো হ'ব ইচ্ছা আছিল গায়ক, খুব গান গাব ইচ্ছা, কিন্তু মই যে ইমান বেসুৰা গম পোৱা নাছিলোঁ নিজকে। এতিয়া গম পাওঁ, আগতে গাওঁ কাৰণে বাথৰুমত গাওঁ, সৰুতে গান গাব ভাল লাগে। এতিয়া বজাই মেলি কৈ প্লেবেক শুনি গম পালোঁ মই কিমান বেসুৰা গাই আছোঁ। গতিকে গান গাব মন, বেলেগে নাটক কৰি ডিষ্টাৰ্ব কৰোঁ, সেই তেনে মঞ্চত উঠিছোঁ বাৰু। কিন্তু এবাৰ মঞ্চতে ডিফু যেতিয়া কিবা প্ৰথম মঞ্চ যে সংক্ৰামত, লোকে নাটক ৰিহাৰ্চেল কৰে, ডিষ্টাৰ্ব কৰোঁ, খিৰিকীৰে জুমি চাওঁ, কিবা কৰোঁ। এই যে গৰম বন্ধ আগে জুলাই মাহত যে এবাৰ বেঞ্চবিলাক যে ডেস্ক বনাই মঞ্চ চিনিয়ৰ আছে, আমি ডিষ্টাৰ্ব কৰোঁ। সেইকাৰণে আমাক মাষ্টৰ এজন ক'লে, ঐ তহঁতে কোন আছ চবা,
এনেই চিঞৰ বাখৰ কৰোঁ তহঁতে এই ঘোঁৰা নিচিনা চিঞৰ আমি তেনে মাতো আৰু জীৱনৰ প্ৰথম ডাইলগ সেইটো মোক ক'ব গ'লে ঘোঁৰা মাত আৰু সেই মিমিক্ৰি আৰম্ভ আৰু চবকে মই শিকাবলগীয়া হ'ল মই অকণ ভালকৈ ওলাইছিলোঁ ইহঁতক চবকে শিকা চবকে আৰু সেই ৰাতিপুৱা ফিল্ডৰ এটা চুকত এই ঘোঁৰা মাত শিকাব লগা হ'ল তাৰপিছত ঘোঁৰা আছে ফিল্ডত দৌৰাব লগাই দিলে আমাক তাক গৈ সেইটো কৰে আজি ৰিহাৰ্চল সেইটো তাৰপিছত লগাই মঞ্চত লাষ্টৰ দিনাখন গোটেইবাৰ লাষ্টত বোলে লাষ্ট আইটেম গোটেইবিলাক ঘোঁৰা দৌৰ মাৰিব গোটেই মঞ্চ মানে ভাঙো ভাঙো হৈছে আৰু সেইটো হ'ল প্ৰথম মঞ্চত তাতো গান গাইছিলোঁ তাত গান গাইছিলোঁ তাৰপিছত মামাই আকৌ এনাউন্স কৰিছিলে গানত তাত মামা কৈছে তই গান গাব নালাগে দে বেলেগ কিবা ক মামা কমেছ কিমান বেয়া গান গাইছ গানটো গাইছ কোন জানে কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ কি কোৰাছ বৰ ভাল গান লগত কোনোবাকে ধুনীয়া গায় অকলে কিন্তু নহ'ব আচ্ছা ৰ'বা আমি মলুৱা বান্দৰ ব্ৰাউন চুগাৰ খাই এটা গান গানটো লিখিছিলা শব্দবিলাক তুমি বেনু এনেকৈ লগ লাগি লিখিছিলা মনত আছেনে তোমাৰ বাৰু মলুৱা বান্দৰ ব্ৰাউন চুগাৰ খাই ড্ৰাগছৰ বেপাৰীয়ে মাৰুতি চলাই যায় মাথাই কৰে ঘটং মটং মুখে বোলে খাওঁ আৰু অলিয়ে গলিয়ে ছোৱালী জোকাওঁ মনত আছে আৰু কোনটো গানৰ সুৰত কৰিছিলো কোৱাচোন এইটো পাপাকে হেতেহে সেইটো পাপাকে এইটো পাপাকে সেইটো মলুৱা বান্দৰে বুৰে ব্ৰাউন চুগাৰ খাই ড্ৰাগছৰ বেপাৰীয়ে মাৰুতি চলাই মাথাই কৰে ঘটং মটং মুখে বোলে খাওঁ অলিয়ে গলিয়ে ছোৱালী জোকাওঁ অৰ্থদাই তেতিয়া এইটো তাৰপিছত যথেষ্ট চলিছিলে আৰু কেছেটৰ জামানা তেতিয়া কেছেট ঘূৰাই তাৰপিছত আমি মাইমেন কমেডি বুলি আমি বিভিন্ন জেগাত কৰিছিলোঁ গহিল শইকীয়া মই ফৰেষ্ট গহিন্দা মুখেৰে মুখৰ পেপা বজাই কিবা বজাই এতিয়া মানুহজনৰ আৰু যে এইটো কিবা যে মানে মানুহে টিকাৰে নাম আমাৰ চন্দ্ৰবিন্দু যে ঠিক আছে আমি কথা পাতিম হেৰি ভোক লাগিছে খাই লওঁ ঠিক আছে ইমান দূৰৰ পৰা আহিছা তাকে আৰু মানে গুণ পাই আছো যে গানন অৰ্ধভোজন হৈ গ'ল সেইকাৰণে অলপ গুণটো লৈ দিছো তেতিয়া বেছি খাব নোৱাৰিব ঠিক আছে খাই লওঁ তেতিয়া খাই লোৱাৰ পিছত বাকী কথা ভিতৰত নহয় আজি মুকলিভাৱে সৰু ৰুমত নহয় আজি মুকলিভাৱে মুকলি আকাশৰ তলত মানে তাকো নিজৰ খেতিৰ পথাৰৰ চাউল হয় ঠিক আছে আমি খায়ো থাকিম কথাও পাতি থাকিম এয়া ৰাজীৱৰ মুকলি আকাশৰ তলত ড্ৰয়িং কাম ডাইনিঙত বহি আমি দুপৰীয়াৰ আহাৰ খাবলৈ লৈছোঁ এয়া ঘৰুৱা চাউলৰ ভাত তাৰপিছত এয়া মাছ ভজা লোকেল ফিচাৰীৰ সন্মুখত ফিচাৰী আছে তাৰপিছত এইটো আপোনালোকক ক'ব নালাগে চিনি পাইছে আৰু ৰাজীৱৰ ইয়ালৈ আহিছোঁ যেতিয়া ওলাবই ট্ৰেডিশ্যনেল তাৰপিছত এইটো গাহৰি পোৰা তাৰপিছত এইটো এটা স্পেচিয়েল বস্তু দেখাই দিছোঁ তাৰপিছত এইটো আটাইতকৈ মোৰ প্ৰিয় বস্তু ভেন্দি বইল বাৰীৰ ভেন্দি আমি এতিয়া খায়ো থাকিম কথাও পাতি থাকিম অকণমান বাকী কোৱাচোন আৰু এতিয়া তোমাৰ ইয়াৰ পিছৰ পৰিকল্পনাবিলাক কোৱা আচলতে আগতে কৈছিলে মোৰ কোনো মানে মোৰ নহয় আমাৰ মিছেছৰ আমাৰ কোনো প্লেনিং নাই সেইটো মানে কোনো ৰিজৰ্ট খুলিম বা হোটেল খুলিম বা কিবা কৰা নাছিলোঁ এইটো মই নিজে এতিয়া ক'ভিড হ'ল তুমি জানাই ক'ভিড হ'লে মানুহৰ দেখোন সেইটো সময়ত হাঁচিয়ালেও মানে ঘূৰি দূৰত যায় ফোনত কথা পাতিলেও দেখোন কাটিব খোজে ফোনটো দূৰত হয় যেন ফোনতে ক'ভিড যাব মানে নিজকে অকণমান দূৰত আইচলেশ্যন কৰি ৰাখিবৰ কাৰণে ইয়াত আছিলোঁ অকণমান ইয়াত মানে এনেইতো চাংঘৰ বনাইছিলোঁ তাৰপিছত মই নাই ইয়াতে সোমাই থাকোঁতে থাকোঁতে এটা ফেচবুকত তেনেকৈ তোমালোকক মই অলপ জ্বলাইছোঁ ফেচবুকত দি চবেই সকলোৱে গাঁৱৰ পৰিৱেশ ভাল পায় দি যেতিয়া আৰু চবেকে ক'লে এই আমি যাম এনেকুৱা দুজন আহি দেখোন লাহে মানে নজনাকৈ মানে নিজে থকা ঘৰটো লাহেকৈ কেনেকৈ ৰিজৰ্ট বা হোম ষ্টে এখন নিজে গম নাপালোঁ তাৰ মাজতে USA পৰা মানুহ আহিলে ডেনমাৰ্কৰ পৰা আহিলে তাৰপিছত ফিনলেণ্ডৰ পৰা আহিলে গতিকে আৰু অসমৰ গুৱাহাটীৰ পৰা বিভিন্ন আহি আছে তেনেকুৱা বাহিৰৰ মানুহবিলাকেতো তোমাক কোনোবা চাইনিজ বুলি ভাবেতো আৰু তাকে যিটো গতিকে সেইকাৰণে আহিছে
সঁচাকৈ আহি পেলাই মই অভিভূত হৈছোঁ দেই। গতিকে এজন নাটকৰ লগত জড়িত মানুহে, চিনেমাৰ লগত জড়িত মানুহে এই গুৱাহাটী মহানগৰীৰ পৰা আহি এই পৰিৱেশটোত এই কামটো কৰিছে। গতিকে কৰ্মই ধৰ্ম, মূল কথা কৰ্মই ধৰ্ম। আচলতে আমি যিকোনো কাম কৰিবলৈ আমি লাজ কৰোঁ, হয় নহয়? আকৌ নিজৰ মাটি নিজে কাম কৰিছোঁ, নিজৰ খেতি। আচলতে মোৰ যদি এনেকুৱা এডোখৰ থাকিলেহেঁতেন, হয় হয়, তাৰমানে আমাৰ মাটিবিলাক কি জানে, আমাৰ অঞ্চলৰ যিবিলাক মাটি আমি যিখিনি খেতি কৰোঁ, আমাৰ ঘৰৰ যিখিনি মাটি, আমাৰ কোনো পট্টা নাই মাটি। আচ্ছা আচ্ছা। এটা কাৰণে নাই, হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ দেউতাক ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই আজিৰ পৰা বহু বছৰ আগতে দান সূত্ৰে দি থৈ গ'ল, আৰু সেই মাটিবিলাকৰ খাজানা এতিয়াও তেওঁলোকে দিয়ে। এতিয়া আমাৰ নামত তাৰমানে কোনো ধৰণৰ আমি খাজানাৰ ৰচিদ নাই, খাজানাৰ পট্টা নাই। এতিয়া ল'ৰা ছোৱালীৰ আমি মানে হেৰি উলিয়াবৰ কাৰণে, PRC উলিয়াবৰ কাৰণে যথেষ্ট সমস্যা। আগতে লিখি দিয়ে আৰু যে হয় এইখিনি মাটিতে বসবাস কৰি আছে আৰু মাটিৰ খাজানা হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ পৰিয়ালে দি আছে। এতিয়া হেমেন্দ্ৰ বৰুৱাৰ পৰিয়ালৰতো কোনোৱেই নাই, সকলো ঢুকালে। জীয়েক থাকে আমেৰিকাত থাকে, জীয়েকৰ নামত গোটেই মাটিৰ সম্পত্তি দিলে। গতিকে এতিয়া আমেৰিকাত গৈ পেলাই কোনে ম্যাদী পট্টা বনাবলৈ তেওঁক বিচাৰি ফুৰিলে। গতিকে আছোঁ আৰু তেনেকৈ আছোঁ, আৰু তাৰ পৰা ইমান বছৰ থকাৰ পিছত কোনেও আমাক খেদিবও নোৱাৰে। কিন্তু সেইকাৰণে আমি নিজাববীয়াকৈ কিবা এটা কাম কৰিব নোৱাৰোঁ, হয় নহয়? মালিকী তত্ত্ব বেলেগ। ঠিক আছে, আমি খাই লওঁ, খোৱাৰ পিছত আমি ইয়াৰ পিছৰ অংশলৈ